জড়িত হৈ উৎসাহিত কৰি আহিছে আমাৰ অভিভাৱকসকলৰ পৰা আমি ডাঙৰ সহায় পাবলৈ আশা ৰাখিছোঁ আমি নাটকৰ মাজলৈ যাম তাৰ পূৰ্বে আমাৰ মঞ্চৰ বৰিষ্ঠ এবাৰ কপৌ চৰাই যেতিয়া ডালত পৰে মতা মাইকী কেনেকৈ মাতে আজি এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই অঞ্চলৰে বিজ্ঞ অভিজ্ঞ পণ্ডিত তৰুণী কাহিনীকান্ত দেৱৰ মহাদেৱৰ নামত যি দুটা কৰি আছে ভাল কথা হৈছে নতুন প্ৰজন্মক বা আমাক এবাৰ মই কুকুৰৰ আৱাজ কৰিম যেতিয়া চন্দ্ৰে পাত পেলাই দিয়ে অঞ্চলৰ মানুহখিনিয়ে সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰি আজি আমাক ইয়াত মাতি শিয়াল খেদি আহি কুকুৰটো ধৰ্মত কেনে কৰে আৰু ডাঙৰ মঞ্চ কামনা কৰি বন্ধুসকল ভিডিঅ'টো চাই এনেদৰে এৰি থৈ নাযাব ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক ভাল লাগিছে যদি কমেণ্ট কৰি জনাওক বেয়া লাগিছে যদি কমেণ্ট কৰি জনাওক